নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক মোৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি এই ভিডিঅ'টো হ'বলৈ গৈ আছে অলপ বেলেগ ধৰণৰ। ভিডিঅ'টোত মই আপোনালোকক দিব গৈ আছোঁ কেইটামান এনেকুৱা ইনফৰ্মেশ্যন যিটো হ'ল ইউটিউবৰ ওপৰত। মানে আমি ইউটিউবত ভিডিঅ' সকলোৱে চাওঁ, কিন্তু আমি এই বস্তুটো জানোনে যে ইউটিউবত আচলতে ট্ৰেণ্ডিঙত থকা কিছুমান এনেকুৱা ইউটিউবাৰ আছে যিবিলাকৰ মানে কি আপোনাৰ ছাবস্ক্ৰাইবাৰ বহুত আছে আৰু সেইসকলে ভিডিঅ' দিয়াৰ লগে লগে মিনিটতে মিলিয়ন ভিউজ হৈ যায়। মই এইবোৰ চেনেলৰ কথা কোৱা নাই যিবোৰ আপোনালোকৰ মাজত আমাৰ মিউজিকেল চেনেল থাকে, সেইবোৰৰ কথা কোৱা নাই। যিবোৰ আমাৰ ট্ৰেণ্ডিঙত থাকে সেই চেনেলবিলাকৰ কথা কৈছোঁ। মই আপোনালোকৰ মাজলৈ 5টা এনেকুৱা চেনেলৰ নাম ক'ম, সেই চেনেলকেইটা আপোনালোকক আগত দাঙি ধৰিম যে এইকেইটা চেনেলৰ গৰাকী এইকেইজন আৰু এনেকুৱা টাইপৰ ভিডিঅ' এখেতসকলে দিয়ে। গতিকে বলক দেৰি নকৰি মই ভিডিঅ'টো আপোনালোকৰ মাজলৈ আৰু আগবঢ়াওঁ। গতিকে ভিডিঅ'টো আৰম্ভণিতে কওঁ, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল বটানটো দবাব, ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্ট কৰি এবাৰ জনাব। গতিকে দেৰি নকৰি আজিৰ মূল ভিডিঅ'টোলৈ আগবাঢ়োঁ, বলক ষ্টাৰ্ট কৰোঁ। হয়, মই আপোনালোকৰ মাজলৈ আগবঢ়াই আছোঁ যে টপ 5ৰ 5 মানে 5 নম্বৰ ইউটিউবাৰজনৰ নাম, আৰু তেওঁৰ চেনেলটোৰ নাম হ'ল BBK পাইন্স, মানে BBK পাইন্স, আৰু তেখেতৰ নাম হ'ল ভুৱন বাম। তো তেখেতৰ ৰিচেণ্টলি আমি গম পাইছিলোঁ যে তেখেতৰ মাক দেউতাক কৰোণাত আক্ৰান্ত হৈ ঢুকাইছিল। গতিকে আমি তেখেতৰ মা দেউতালৈ সমবেদনা জ্ঞাপন কৰিলোঁ। তো ঠিক তেনেকুৱা সময়ত তেখেতৰ চেনেলত বহুদিন ধৰি ভিডিঅ' অহা নাই, কিন্তু তথাপিও তেখেতৰ চেনেলটো 5 নম্বৰত ৰেংকিং কৰি আছে। আৰু তেখেতৰ চেনেলটো তেখেতে ষ্টাৰ্ট কৰিছিল 20 জুন 2015, আৰু তেখেতৰ টোটেল মানে ছাবস্ক্ৰাইবাৰ হ'ল 20.6 মিলিয়ন বৰ্তমান ডেটত, মানে আজিৰ ডেটত 20.6 মিলিয়ন তেখেতৰ ছাবস্ক্ৰাইবাৰ। তেখেতৰ ভিডিঅ' কেটেগৰী হয়, তেখেতে ভিডিঅ' বনায় কমেডি ভিডিঅ' আৰু নিজেই সকলো চৰিত্ৰত অংশগ্ৰহণ কৰি নিজেই ভিডিঅ'বোৰ আমাৰ মাজলৈ আগবঢ়ায় আৰু তৎক্ষণাত তেখেতৰ ভিডিঅ'বোৰ ভাইৰেল হৈ যায়। গতিকে 5 নম্বৰত তেখেত আছিল, তেখেতৰ নাম ভুৱন বাম আৰু তেখেতৰ চেনেলৰ নাম BBK পাইন্স। গতিকে নেক্সটলৈ আগবাঢ়োঁ। হয়, নেক্সট 4 নম্বৰত আছে আমাৰ সকলোৰে পৰিচিত, আপোনালোকে সকলোৱে তেখেতৰ ভিডিঅ' চাই সকলোৱে চিনি পায়। চেনেলৰ নাম টেকনিকেল গুৰুজী আৰু তেখেতৰ নাম গৌৰৱ চৌধুৰী। গতিকে দাঢ়ি থকা সেইজন মানুহ কোনেও নাপাহৰে, আৰু তেখেতৰ চেনেলটো মানে টেকনিকেল টাইপ হয় গোটেই। যিমানবোৰ আনবক্সিং হয়, যিমানবোৰ নতুন ফোন হয়, ঠিক তেনেকুৱা ধৰণৰ প্ৰায়বোৰ ভিডিঅ' তেখেতে বনায়। তেখেতৰ চেনেলটোৰ নাম আপোনালোকক ক'লোঁ, টেকনিকেল গুৰুজী। তেখেতৰ চেনেলটো ষ্টাৰ্ট কৰিছিল 19 অক্টোবৰ 2015, আৰু তেখেতৰ চেনেলত বৰ্তমান ছাবস্ক্ৰাইবাৰ আছে 21.4 মিলিয়ন। তো তেখেতে টেকৰ ওপৰত ভিডিঅ' বনায়। গতিকে আমি সকলোৱে জানো, বলক তাৰ পিছত নেক্সটটো জানি লওঁ। হয়, তাৰপিছত আছে 3 নম্বৰত, সকলোৱে চিনি পায়, এওঁ হ'ল অমিত বাৰানা, আৰু এওঁৰ কমেডি ভিডিঅ' আচলতে আপলোড কৰাৰ লগে লগে তৎক্ষণাত ভাইৰেল হৈ যায়। অমিত বাৰানাৰ টোটেল ছাবস্ক্ৰাইবাৰ আছে 23.1 মিলিয়ন, আৰু তেখেতে চেনেলটো ষ্টাৰ্ট কৰিছিল আচলতে 2012, কিন্তু তেখেতে 24 অক্টোবৰ 2012 এটা এনেই ভিডিঅ' দিছিল। তাৰপিছত তেখেতে নিজৰ চেনেলটোৰ ওপৰত কাম কৰা বন্ধ কৰি দিছিল। 2017 তেওঁ নতুনকৈ কমেডি ভিডিঅ' বনাব আৰম্ভ কৰিলে। তেতিয়াৰ পৰা আকৌ নতুনকৈ মানে ইউটিউবত মানে সংস্থাপন লাভ কৰিলে। গতিকে তেখেতৰ চেনেলটোৰ নাম অমিত বাৰানা আৰু মানুহজনৰ নামো অমিত বাৰানা। গতিকে 3rd নম্বৰত আছে তেখেত। গতিকে বলক তাৰ নেক্সটলৈ যাওঁ। গতিকে তাৰ পিছৰ ব্যক্তিজন আপোনালোকক মই কৈ আছোঁ, তেখেতৰ চেনেলৰ নাম আশিষ চাঞ্চলানী ভাইন্স, আৰু
বহুতে হয়তো তেখেতক চিনি পায় কিন্তু নামটো নাজানে ফেচবুকতো বহুত ভিডিঅ' ভাইৰেল হয় ফেচবুকত যেনেকুৱা ভিডিঅ' ইউটিউবতো তেনেকুৱাকৈ ভাইৰেল নামটো হ'ল আশিষ চাঞ্চলানী আৰু তেখেতৰ ছাবস্ক্ৰাইবাৰ 25.2 মিলিয়ন আৰু তেখেতৰ প্ৰথম ইউটিউবত কেৰিয়াৰ ষ্টাৰ্ট কৰিছিল 7 জুলাই 2009 বহুত আগৰে পৰাই আচলতে ইউটিউবৰ লগত জড়িত আছিল কিন্তু তেখেতৰ ভিডিঅ' চ'ৰ্চ কমেডি ভিডিঅ' আৰু আপোনালোকক ক'বই নালাগে যে কমেডি ভিডিঅ'ত মানে কি বহুত জনপ্ৰিয়তা লাভ কৰে আশিষ চাঞ্চলানীৰ ভিডিঅ' বৰ্তমান ইউটিউবত যথেষ্ট ভাইৰেল হৈ পৰে গতিকে তেখেত 2 নম্বৰত আছে গতিকে 2 নম্বৰত 25.2 মিলিয়ন ছাবস্ক্ৰাইবাৰৰ কাৰেণ্ট ডেটত গতিকে আহক জানো নাম্বাৰ 1 পজিশ্যনত কোন আছে গতিকে বলক জানো হয় ফাৰ্ষ্ট পজিশ্যনত আছে সকলোৱে পৰিচিত বেষ্ট ৰ'ষ্টাৰ বেষ্ট গেমিং চেনেল থকা সেইজনেই হ'ল কেৰী মিনাটি গতিকে কেৰী মিনাটিৰ চেনেলটোৱে ফাৰ্ষ্ট পজিশ্যনত আছে বহুত আগতেও আছিল তেখেত বৰ্তমানো কেৰী মিনাটিৰ চেনেল ফাৰ্ষ্ট পজিশ্যনত আছে তেখেতৰ ছাবস্ক্ৰাইবাৰ 30 মিলিয়নৰ ওপৰত হয় কাৰেণ্ট ডেটত তেওঁৰ ছাবস্ক্ৰাইবাৰ হ'ল 30.9 মিলিয়ন আৰু তেখেতে মানে কি ইউটিউবত জইন কৰিছিল 30 অক্টোবৰ 2014 30 অক্টোবৰ 2014 আৰু আমি আচলতে প্ৰথমতে ভাবিছিলোঁ যে কেৰী মিনাটি চেনেলটোৰ নাম কেৰী মিনাটি নে তেখেতৰ নামেই কেৰী মিনাটি কিন্তু চেনেলটোৰ নাম কেৰী মিনাটি তেখেতৰ নাম অজয় নগৰ গতিকে এইটো একদম জানিবলগীয়া কথা যে টপ পজিশ্যনত থকা কেৰী মিনাটিৰ চেনেলটোৰ নামহে কেৰী মিনাটি কিন্তু তেখেতৰ নামটো অজয় হয় গতিকে আমি জানিলোঁ যে টপ 5ত থকা বৰ্তমানলৈ এইকেইজন ইউটিউবাৰ গতিকে আশা কৰোঁ আপোনালোকৰ মাজলৈ এটা সাধাৰণভাৱে ইনফৰ্মেশ্যন দি ভিডিঅ' এটা আপোনালোকৰ মাজলৈ আগবঢ়াব পাৰিছোঁ গতিকে সকলোকে এটাই আহ্বান জনাওঁ যে প্লিজ চেনেলটো মোৰ ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল বাটনটো দবাই দিব যাতে নটিফিকেশ্যনবোৰ আপোনালোকৰ ভিডিঅ'টো প্ৰথমে আহে ইউটিউবত কেনেকুৱা হয় যে মোৰ যিটো বেল বুটাম আছে ন সেইটো যদি আপোনালোকে প্ৰেছ নকৰে তেতিয়াহ'লে মই যি ভিডিঅ' আপলোড নকৰোঁ কিয় অকল ছাবস্ক্ৰাইব কৰি থ'লে আপোনালোকৰ তাত নাযায় নটিফিকেশ্যনৰ ভিডিঅ'টো আপোনালোকৰ তাত গুচি যায় গতিকে প্লিজ 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 চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল বুটামটো দবাই দিব আৰু ভিডিঅ'টো লাইক আৰু কমেণ্ট কৰি জনাব গতিকে আজিলৈ আহোঁ ধন্যবাদ জয় আই অসম